সকলোকে আকাশবাণী ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। সকলোকে মোৰ ফালৰ পৰা মাঘ বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। যাতে সকলোৱে ভালে থাকক, আপোনালোকৰ পৰিয়ালবিলাকো সুখত থাকক তাৰে কামনা কৰিলোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। হৈ গৈছে আৰু বৰ্তমান এইটো এটা বৰ্তমান হৈছে আৰু তাৰপৰা এইটো এতিয়া কলগছ পুতিব লাগিব, সেইটো চিনি পাইছে। তাৰপৰা এইটো বৰ্তমান এতিয়া খৰি জাপিব লাগিব। আমাৰ গাঁৱত ডেকা ল'ৰাহঁতে কেনেকা পাতিছে দেখিছে। কৰিলে ভিডিঅ' কৰিলে কৰি আছো ভাল চাগে কৰ কেনেকে জ্বলাওঁ আপোনালোকক ভিডিঅ'টো শেষত দেখাম বাৰু। বৰ্তমান মাঘৰে উৰুকাজি সাক্ষী কৰিল মেজি, সমাজক শুনাই থম আমাৰে কথাটি, ঘৰলৈ আনিম খুব কৰি লৈ লখিমী। কিনোৱা চচাই জানো শুনা নাই, মৰমবোৰে মাতে নিতে দিনীয়া। যদি মোৰ চেনেলটোলৈ আপোনালোকে নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। বাই বাই। আহিলে আহিলে ঐ জান মাঘৰ বিহু আহিলে, জ্বলিলে জ্বলিলে ঐ জান মাঘৰ মেজি জ্বলিলে। আহিলে আহিলে ঐ জান মাঘৰ বিহু আহিলে, জ্বলিলে জ্বলিলে ঐ জান মাঘৰ মেজি জ্বলিলে। তুমিও আহিবা মৰমবোৰ যাচিবা, আমি মিলি জুৰি খাবে মুখামুখি। আহিলে আহিলে ঐ জান মাঘৰ বিহু আহিলে, জ্বলিলে জ্বলিলে ঐ